Hello everyone, good morning. আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ আছে আৰু বহুত বেছি হেপ্পী হৈ আছে। আৰু এতিয়াতো বিহু একদম আমাৰ পদূলি মুখত। পৰহি উৰুকা, পৰহি নহয় কালি উৰুকা, কালি উৰুকা। আজি শনিবাৰ, কালি উৰুকা। আৰু ৰাতিপুৱা বতৰটো ইমান বেয়া, একদম বৰষুণ। এতিয়া কমিছে বাৰু, পুৰা বৰষুণ দিলে, একদম দপদপীয়া বৰষুণ দিছে ৰাতিপুৱা। মই গোটেই মোৰ ভিতৰত থকা ফুলৰ টাববিলাক উলিয়াই দিলোঁ বৰষুণত ভিজি আৰু গা পা ধুই আজৰি হ'লোঁ বাৰু। আৰু আজি ৰিয়হঁতৰ স্কুলত আছে প্ৰি বিহু চেলিব্ৰেশ্যন আছে। সিহঁতৰ ছেকেণ্ড পিৰিয়ডৰ পৰা হ'ব, এনেই সিহঁতৰ শনিবাৰে বন্ধ থাকে, গতিকে অলপ দেৰিকৈ পঠিয়াব দিছে। আৰু ডাঙৰবিলাকৰ ছেকেণ্ড পিৰিয়ড হৈ যোৱাৰ পিছত হ'ব, গতিকে 10:30মান বজাত তাক লৈ যাব দেউতাকে। মানে এওঁৰো সেইফালে কিবা কাম আছে, গতিকে এওঁৱে লৈ যাব। আৰু তাৰপিছত তাক খুৱাই দিলোঁ। ৰাতিপুৱা সোনকালে উঠা হয় যে, তাৰ সোনকালে উঠা অভ্যাস হৈ গ'ল, গতিকে আজিও মই ভাবিছোঁ অকণ দেৰিকৈ শুব, বৰষুণ দিছে, মোৰ অলপ আৰাম হ'ব, নাই সিও সোনকালে উঠি দিলে বাৰু। যিয়েই নহওক, এতিয়া ফাৰ্ষ্ট তাক ৰেডি কৰিব আছে, ৰেডি কৰি মেলি দেউতাকে লৈ যাব। তাৰপাছত আজি আৰু সেয়াই, আৰু বতৰটো বেয়া যেতিয়া মনটো সেনেকুৱা, মোৰ কিবা বৰষুণৰ বতৰ দি থাকিলে মনটো অলপ সেমেকা লাগে, একো কৰিব মেলিব ইচ্ছা নাযায়, কিন্তু মই ৰ'দেই ভাল পাওঁ। আৰু আমাৰ ৰিয়মে এতিয়া এইবাৰ নতুনকৈ অসমীয়া লিখিব শিকিছে, অ আ। গতিকে যিহেতু সোনকালে উঠিলে, এনেইহে দৌৰা কৰি থাকিব, তাকে মই অ আ প্ৰেক্টিছ কৰাই আছোঁ। ফুট দি শিকিলে বাৰু, এতিয়া নিজে হাতে লিখি শিকি আছে। লিখাছোঁ ৰ'বা, দেখাই আছোঁ। কি লিখিলা সেইটো ধুনু? হচৌ 3বাৰ লিখিলা দেখোন। তো মোচা আকৌ, এইটো দেখোন লিখিছা। এইটো দীঘৰটো দেখোন দীঘৰ কাণডাল দিয়াই নাই। এইটো মোচা, হচৌ দীৰ্ঘ, এইটোত কি লিখিব লাগিব? ৰি হয়নে? বুজি পাইছোঁ, এইটোহে দীৰ্ঘ হ'ব, এইটো মুচিব, এইটো নহ'ব নহয়। এইটো মোচা কি? ভেৰি গুড। এইটো কি কৰিলা? হচৰ কাণডাল, দীৰ্ঘ কাণডাল নিদিলাই দেখোন। এই কি কান্দিলা? এইটো ধুনীয়াকে দিয়া, খাব নোপোৱাহে হ'ল দেখোন। কি দীৰ্ঘটো? হচৰ দীৰ্ঘ পেটুৱা লিখা। ভালকে দিয়া, লিখা। খাব নোপোৱা হেন লাগিছে, ভালকে অপু ফালেহে দিয়ে। বেয়া পাইছোঁ দেই, ভালকে লিখা আখৰবোৰ। এইটো বেছি দীঘল দিলা। আৰু এই ৰিটো যে মই সৰুতে ৰি লিখি ইমান বেয়া পাইছিলোঁ, আৰু মোৰ বোলে শিকোঁতে বহুত দিন লাগিছিলে ৰিটো। মাহঁতে মানে সেইদিনাখন কৈছে, আৰু তাৰ যেতিয়া অসমীয়া পালে বুলি ক'লোঁ, মোৰ বোলে বহুত দিন লাগিছিলে ৰিটো শিকোঁতে। মোৰ এতিয়াহে হাঁহি উঠিছে। এতিয়াহে হৈছে, এইখিনি মোচা গ'ল, এইখিনিও মোচা গ'ল লিখা। এতিয়া সোনকালে এইখিনি লিখা, লিখি পেলাই আমি ৰেডি হ'ব লাগে দেই ধুনু। বিহুত কি বিহু? কাতি বিহু নহয়, এইটো কি বিহু বুলি কৈছিলোঁ? কি বিহু? বহাগ বিহু কিয় পাতে? কিয় বহাগ বিহু বুলি কিয় কয়? কি বহাগ দিন? বহাগ মাহ হয় কাৰণে বহাগ বিহু বুলি কয়। সোনকালে লিখা, আমি ৰেডি হ'ব লাগে। মৰম লাগি যায়, ৰুণু জুনুকৈ বাজিছে, সৰুখনি নাচিছে, ঢাকা নাচনি নকৰিবা আমনি, যদি ধৰে টোপনি পাৰি দি বিচনা।
ঐ চাওঁ এবাৰ এইফালে ঘূৰি দিয়ে যা বাই বাই বিচাৰি গৈ নুপুলা কতে গৈ আছিলা আহিলা কি কৰিলা তাতে কি কৰিলা কোৱা না কি কৰিলা কি কৰিলানো একো কৰা একো কৰা নাই একো কৰা নাই কি তোমাক মাতি মাতি লৈ গৈছে কোনে হে ভগৱান বা মাতি মাতি নিব লগা হৈছে জানো তাক বোলে কোনোবাই ঢোল মাৰিব মাতি মাতি নিছে কি অঁ মানে স্কুটিত ভৰাই থলা ক'ত অঁ অঁ আহা ৰিয়ম ভাত পানী খাই শুলে এতিয়া তাক খুৱাই মেলি থৈহে মই কেমেৰাটো আকৌ অন কৰিছোঁ তাকো 3:30 কম্ফু আছে 3:30 বজাৰ পৰা আজি বোলে সিহঁতক বেল দিব গতিকে 3:30 বজাত পূৰা পোৱাকৈ মাতিছে গতিকে সেইকাৰণে এতিয়া 1:50 মান হৈছে নেকি তাক ভাতকেইটা খুৱাই মই খুৱাই দিলোঁ আৰু কাইলৈতো উৰুকা হ'লেই গতিকে মই ভাবিছোঁ এতিয়া মায়ে মানে এইবাৰ তিল পিঠা এইবোৰ নকৰোঁ আৰু মানে ঢেঁকীত পিঠাগুড়ি খুন্দিবলৈ যোৱা নাই মায়ে মিক্সিতে খুন্দিলে গতিকে মানে এনেকৈ বৰা চাউলৰ তেল পিঠাই বনাই দিব আৰু মই ভাবিছোঁ এটা পিঠাগুড়ি দি মই কেক বনাওঁ এইবাৰ মানে এইখিনি ৰিয়ম খোৱা সময়খিনি এইখিনি সময়ৰ ভিতৰতে মই মানে বহাই থৈ দিলে তাক কম্ফুত লৈ গ'লে মায়ে অফ কৰি দিব পাৰিব কথা নাই গতিকে মই এতিয়া বনাই পেলাই থওঁ আৰু সেইটোৱে বুলি ভাবিছোঁ সি শুই থকা সময়খিনি নহ'লে আৰু সময় নাপায় আকৌ এয়া যে আইনা লগাই থোৱা দেখিছে ৰিয়ম স্কুল যোৱাৰ পিছত মই এপাক বজাৰলৈ গ'লোঁ পুতুককৈ আৰু গা ধোৱা গামোচা 3খন আনিলোঁ মানে পাপাহঁতক এয়া মানে মুখ মোচা গামোচা মানে ৰঙা ফুলৰ বগাত সেয়া গামোচা দিয়া নহয় আৰু এইবোৰ যে এনেকুৱা গামোচাবোৰে মই দিওঁ মানে গা ধুবলৈও কামত আহি যায় আৰু বাকী মতা মানুহক সেইবিলাক গামোচাটো কামত নাহে সেইকাৰণে মই সেয়া গামোচা আনিলোঁ আৰু এতিয়া মই সি উঠিবই নহয় 1:50 হ'লে 1 ঘণ্টা মানহে মাজত বাকী আছে 1 ঘণ্টা 15 মিনিটমান 3:15 তাক উঠাই দিম তাৰ আগতে মই কেকটো ৰেডি কৰি লওঁ তাৰপিছত বহাই থৈ দিলে কথা নাই আৰু কম্ফৰ্ট আজি পেৰেণ্টছো মাতিছে থাকিবলৈ মানে সেইটো কাৰণে কেকটো বনাই লওঁ মই আজি এই কেকটো বনাবলৈ চেনি ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ সেইকাৰণে গুড়ে ব্যৱহাৰ কৰিছোঁ যিহেতু আমাৰ ঘৰত চেনি খোৱা মানুহ খুব কম সেইটো কাৰণে গুড়ে লৈছোঁ মই ইয়াত চেনি লৈছোঁ এই কাপটোৰ জোখেৰে 1 কাপ তেল লৈছোঁ আধা কাপ
সেইখিনি অকণমান মিক্স কৰি লৈ তাতে মই সেই কাপটো জোখেৰে 4 ভাগৰ 3 ভাগ মই দৈ দিছোঁ। তাৰপিছত তাতে দিছোঁ মই 1 চামুচ ইলাচি পাউডাৰ। এই গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। গোটেইখিনি ভালদৰে মিহলি কৰি লোৱাৰ পিছত ইয়াতে দিছোঁ মই পিঠাগুড়ি 2 কাপ, সেইটো কাপৰ জোখেৰে। তাৰপিছত দিছোঁ মই 10 টকীয়া আমুল গাখীৰৰ পেকেট 1 পেকেট দিছোঁ। তাৰপিছত খোৱা ছ'ডা দিছোঁ আধা চামুচ, বেকিং ছ'ডা দিছোঁ 1 চামুচ। সেইখিনি ভালদৰে মই চালনীত চালি লৈছোঁ। তাৰপিছত সেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত অকণমান মানে বেটাৰটো ডাঠ হৈ আছে, সেইকাৰণে মই খুব বেছি 5-6 চামুচমান গাখীৰ দি দিছোঁ। যিহেতু দৈ আছে সেইকাৰণে পনীয়া হৈয়ে আছে অলৰেডি, সেইকাৰণে বেছি গাখীৰ দিয়া নাই। 5-6 চামুচমান গাখীৰ দিছোঁ, বেছি দিয়া নাই। এতিয়া এইটো জোখত মানে এতিয়াহে জোখত হৈছে। মই কেকটো কেৰাহীত বনাম, চ' তাৰ কাৰণে মই কেৰাহীটো 10 মিনিটমান প্ৰিহিট কৰি লৈছোঁ। আৰু যোনটো কেক টিনত মই কেকটো বনাম তাতে মই ৰিফাইন তেল ব্ৰাছ কৰি বেটাৰখিনি ঢালি দিছোঁ। আৰু বেটাৰখিনিৰ ওপৰত মই ভাজা বাদাম আছিলে, মোৰ লগত কাজু আৰু আলমণ্ড দিছোঁ। এইখিনিয়ে ড্ৰাই ফ্ৰুটছ আছিলে মোৰ লগত, সেইকাৰণে এইখিনিয়ে দিছোঁ। আৰু এতিয়া মই কেকটো 45 মিনিটমানৰ কাৰণে ঢাকনখন নুখোলাকৈ এনেকৈ থৈ দিছোঁ। আৰু কেকটো মোৰ মানে গোটা গুটিকৈ দেখাবলৈ নহ'ল, দৌৰা দৌৰিতে পাহৰি থাকিলোঁ। আৰু এইটো পূৰা স্পঞ্জি ধুনীয়া হৈছে। এইফালে জুচ খাই খাই ৰিয়মক দেখাই আছে, আৰু সেইফালে সেয়া ৰিয়মে কমফু প্ৰেক্টিচ কৰি আছে। গতিকে তাৰ একদম কমফুত মন নাই, তাৰ জুচটোতহে মন। দেউতাকে যে জুচটো খাই আছে।